মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব মই ভাবো যে 10 ডিসেম্বৰৰ আগতে প্ৰতিবেদন দিব আৰু এছআইটিয়ে নিজে জনাব একজেক্ট ডেটটো কবাত কেতিয়াবা এটা দিন দুটা দিন ইফাল হৈ যায় কিন্তু মই ভাবো যে এটা এছআইটিয়ে অহা সপ্তাহত আপোনালোকক নিজে জনাব যে একজেক্ট কোন তাৰিখ কেইটা বজাত চাৰ্জশিট দিব আমাৰ লাষ্ট ডেট হ'ল 18 ডিসেম্বৰ আমি 18 ডিসেম্বৰৰ আগত দিব লাগে গতিকে মই ভাবো যে তেওঁলোকে 6 7 8 এই ইয়াৰ আশে-পাশে দি দিব